নমস্কাৰ দৰ্শকসকল, এটা নতুন অসমীয়া ইউটিউব চেনেল টেকি আছামিছলৈ মই উজ্জ্বল শৰ্মা আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মোৰ এই চেনেলটোত প্ৰথম ভিডিঅ' হয় আৰু প্ৰথম ভিডিঅ'টোত মই আপোনালোকক কম স্মাৰ্টফোনত কন্টেক্ট নাম্বাৰ আসলতে ক'ত সেভ কৰিব লাগে, ক'ত সেভ কৰিলে ভৱিষ্যতলৈ সুৰক্ষিত থাকে, হেৰুৱাৰ কোনো চান্স নাথাকে। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। দৰ্শকসকল, এইটো কথা চাগে 95% মানে 95% স্মাৰ্টফোন ইউজাৰ্ছে গম পায়। তেওঁলোক জ্ঞাত যে আসলতে স্মাৰ্টফোনত কন্টেক্ট নাম্বাৰছ ক'ত প্ৰপাৰলি সেভ কৰিব লাগে, কিন্তু হয়তো 5% বা 5% মানুহে হয়তো এইটো কথা নাজানে। যিসকল নতুন স্মাৰ্টফোন ইউজাৰ হয়, যিসকল নতুনকৈ স্মাৰ্টফোন কিনিছে, তেওঁলোকে চাগে এইটো কথা নাজানে যে স্মাৰ্টফোনত আসলতে ক'ত কন্টেক্ট নাম্বাৰছ প্ৰপাৰলি সেভ কৰিব লাগে, যাতে ভৱিষ্যতলৈ হেৰুৱাৰ বা ডিলিট হোৱাৰ কোনো চান্স নাথাকে। মই ভিডিঅ'টো আপোনালোকক ৰিকুৱেষ্ট কৰিছো শেষলৈ চাবলৈ, আৰু শেষত গৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছো, যাতে তেওঁলোকলৈ এই মেছেজটো যায় আৰু গম পায় আসলতে কন্টেক্ট নাম্বাৰছ ক'ত প্ৰপাৰলি সেভ কৰিব লাগে নিজৰ স্মাৰ্টফোনত। আপোনালোকৰ চাগে এনেকুৱা বহুত দিন অভিজ্ঞতা হৈছে যেতিয়া কোনোবা এজন ৰিলেটিভ বা নিজৰ বন্ধুক বহুত দিনৰ মূৰত লগ পাইছে আৰু তেওঁ কৈছে যে মোৰ ফোনটো চুৰি হৈছে বা মোৰ ফোনটো হেৰাইছে, তোৰ ফোন নাম্বাৰটো এতিয়া নাই, তোৰ ফোন নাম্বাৰটো মোক দে। আৰু আমি ফেচবুকতো এনেকুৱা মেছেজ পাওঁ আমাৰ ফ্ৰেণ্ডৰ পৰা, যে তেওঁলোকে আমাক কয় যে তোৰ ফোন নাম্বাৰটো মোৰ ওচৰত নাই, ফোন নাম্বাৰটো হেৰাল, আগৰ ফোনটোত আছিল, এতিয়া তোৰ ফোন নাম্বাৰটো মোক ইনবক্স কৰ। এনেকুৱা চাগে অভিজ্ঞতা আপোনালোকৰ হৈছে। গতিকে আজি এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে আসলতে ক'ত প্ৰপাৰলি কন্টেক্ট নাম্বাৰ সেভ কৰিলে ফোনৰ পৰা হেৰুৱাৰ বা লছ হোৱাৰ কেতিয়াও চান্স নাথাকে। দৰ্শকসকল, ইয়াত মই ক'ব বিচাৰো, আপুনি যেতিয়াই কন্টেক্ট নাম্বাৰ সেভ কৰিব আপোনাৰ নিজৰ স্মাৰ্টফোনত, তেতিয়া আপুনি ডিভাইচ মেমৰিটো নকৰিব কন্টেক্ট নাম্বাৰ সেভ, আৰু চিম মেমৰিটো নকৰিব। কাৰণ কি হয়, কেতিয়াবা চিমখনো বেয়া হ'লে, চিম মেমৰিত যদি আপুনি কন্টেক্ট নাম্বাৰ সেভ কৰে, তেতিয়া চিমখন বেয়া হ'লেও সেই কন্টেক্ট নাম্বাৰখিনি লছ হোৱাৰ চান্স থাকে। আৰু ডিভাইচ মেমৰিত থ'লে, ডিভাইচ মেমৰি কেতিয়া ফোন হেৰালে বা ফোনটো চুৰি হ'লে বা ফোনৰ মেমৰি বহু কাৰণত লছ হ'লে, তেতিয়া কন্টেক্ট নাম্বাৰছখিনি লছ হোৱাৰ চান্স থাকে। তো ইয়াতে আপুনি থ'ব লাগে কন্টেক্ট নাম্বাৰছ আচলতে নিজৰ ইমেইল আইডি। আপোনালোকে যদি জানে, যেতিয়া এটা নতুন স্মাৰ্টফোন কিনে তেতিয়া এটা ইমেইল আইডিৰে লগ ইন কৰিব লগা হয় পোনপ্ৰথমবাৰৰ বাবে চলাবৰ বাবে। যদি এণ্ড্ৰইড ডিভাইচ হয় তেতিয়াহ'লে জিমেইল আইডিৰে লগ ইন কৰিব লগা হয়। এতিয়া আপুনি যদি নিজৰ কন্টেক্ট নাম্বাৰছখিনি ফোন মেমৰি বা চিম মেমৰিত নাৰাখি যদি জিমেইল আইডিটোত যদি সেভ কৰে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ কন্টেক্ট নাম্বাৰছখিনি গৈ গুগল ড্ৰাইভত সেভ হ'ব যদি এণ্ড্ৰইড ডিভাইচ হয়। তেতিয়া কি হ'ব, আপুনি যদি নেক্সট ফোন যেতিয়া কিনিব, সেই নেক্সট ফোনটো কিনিলে যদি সেম ইমেইল আইডিৰে যদি লগ ইন কৰে, তেতিয়াহ'লে সেই কন্টেক্ট নাম্বাৰছখিনি অট'মেটিকেলি আপডেট হৈ আপোনাৰ নতুন ফোনটোত দেখা পাব আপুনি। বেলেগে আৰু নতুনকৈ কন্টেক্ট নাম্বাৰছ সেভ কৰাৰ কোনো প্ৰয়োজন নাথাকে। গতিকে মই আপোনালোকক ৰেকমেণ্ড কৰিম, কন্টেক্ট নাম্বাৰছ ভৱিষ্যতলৈ নেহেৰাবলৈ আপোনালোকে নিজৰ ইমেইল আইডি বা যদি এণ্ড্ৰইড ডিভাইচ হয় জিমেইল আইডিত যেতিয়া সেভ কৰে। এতিয়া মই কৈ দিলোঁ যে আপোনালোকৰ কন্টেক্ট নাম্বাৰছ ভৱিষ্যতলৈ নেহেৰাবলৈ নিজৰ ইমেইল আইডিত সেভ কৰিব লাগে, কিন্তু কেনেকৈ কৰিব আহক মই এইখিনিও আপোনালোকক ধুনীয়াকৈ বুজাই দিম মোৰ নিজৰ ফোনৰ পৰাই। তো দৰ্শকসকল, ইয়াত আপোনালোকে দেখা পাইছে এটা মই ৰেণ্ডম নম্বৰ টাইপ কৰিছোঁ কণ্টেক্ট লিষ্টত ছেভ কৰিবলৈ। তাৰপিছত মই এড টু কণ্টেক্টছ কৰিছোঁ, আৰু ইয়াৰ পিছত ইয়াত মন কৰিবলগীয়া যে ডিভাইচ মেমৰিত আমি কণ্টেক্ট নাম্বাৰটো ছেভ কৰিব নালাগে, বা চিম মেমৰিত ইয়াত ছেভ কৰিব নালাগে কণ্টেক্ট নাম্বাৰ। আমি ছেভ কৰিব লাগিব আমাৰ ইমেইল আই ডি, আৰু যিহেতু মোৰ ইমেইল আই ডি এইটো, গতিকে ইয়াত মই ক্লিক কৰিম। আৰু ক্লিক কৰিলে যিটো নামেৰে মই কণ্টেক্ট নাম্বাৰটো ছেভ কৰিব বিচাৰিছোঁ সেই নামটো ইয়াত টাইপ কৰি ডান কৰিলেই কণ্টেক্ট নাম্বাৰটো ছেভ হৈ যাব। আৰু এইদৰে আপুনি আপোনাৰ ইমেইলত কণ্টেক্ট নাম্বাৰ ছেভ কৰিব পাৰিব। দৰ্শকসকল, আপোনালোকে দেখা পালে যে স্মাৰ্টফোনত কেনেকৈ ইমেইল আইডিত কন্টেক্ট নাম্বাৰছ বা ফোন নাম্বাৰছ ছেভ কৰিব পাৰি। এতিয়া এটা প্ৰশ্ন আহে, যদি অলৰেডি কিছুমান কন্টেক্ট নাম্বাৰছ বা ফোন নাম্বাৰছ আপোনালোকৰ ধৰক চিমত আছে, তেতিয়া কি কৰিব? এইখিনি কন্টেক্ট নাম্বাৰছো আপোনালোকে নিজৰ ইমেইল আইডিলৈ আনিব পাৰিব ইম্পৰ্ট এক্সপৰ্ট অপশ্যনৰ থ্ৰু। কেনেকৈ আনিব আহকচোন এইখিনি জানি লওঁ। চিমৰ পৰা কণ্টেক্ট নাম্বাৰছ নিজৰ ইমেইল আই ডিলৈ আনিবলৈ প্ৰথমে আপোনালোকে 3 ডট চিম্বলটোত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত এটা অপশ্যন দেখা পাব মেনেজ কণ্টেক্টছৰ, ইয়াত ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰাৰ পিছত ইয়াত এটা ইম্পৰ্ট এক্সপৰ্টৰ অপশ্যন দেখিবলৈ পাব, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিহেতু মই চিমৰ পৰা ইম্পৰ্ট কৰিছোঁ, অৰ্থাৎ চিমৰ পৰা আনিব বিচাৰিছোঁ কণ্টেক্ট নাম্বাৰছখিনি, গতিকে ইয়াত ইম্পৰ্ট ফ্ৰম চিম ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিহেতু মই মোৰ ইমেইল আই ডিলৈ আনিব বিচাৰিছোঁ, গতিকে মোৰ ইমেইল আই ডিত চিলেক্ট কৰিব লাগিব। আৰু চিলেক্ট কৰাৰ পিছত
ইয়াতে যিবোৰ কণ্টেক্টছ চিমৰ পৰা আনিব বিচাৰিছে সেইবোৰ ৰেণ্ডমলি চিলেক্ট কৰিব পাৰে, নহ'লে সকলোবোৰ একেলগে চিলেক্ট অল কৰি চিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াত ইম্পৰ্ট অপশ্যনত গৈ ক্লিক কৰিলেই হ'ল। এতিয়া ইয়াত ইম্পৰ্ট ছাকচেছফুল, অৰ্থাৎ আপোনাৰ চিমৰ পৰা কণ্টেক্ট নম্বৰছবোৰ ইমেইল আই ডিলৈ ইম্পৰ্ট হৈ গ'ল, অৰ্থাৎ আহি গ'ল। আৰু দৰ্শকসকল, এইখিনিতে এটা মই ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ব বিচাৰিছোঁ। ডিফাৰেণ্ট ফোনত ইউজাৰ ইণ্টাৰফেচ ডিফাৰেণ্ট হয়, অৰ্থাৎ বেলেগ বেলেগ ফোনৰ স্ক্ৰীনবিলাক দেখাত বেলেগ বেলেগ হয়, ডিছপ্লে দেখাত বেলেগ বেলেগ হয়। কিন্তু অলপমান চেষ্টা কৰিলে আপোনালোকে ইম্পৰ্ট এক্সপৰ্টৰ অপশ্যনটো বিচাৰি পাব। আপোনালোকে দেখিলে যে স্মাৰ্টফোনত কেনেকৈ কণ্টেক্ট নাম্বাৰ প্ৰপাৰলি ছেভ কৰিব লাগে ইমেইল আই ডিত, যাতে ভৱিষ্যতলৈ নতুন ফোন কিনিলেও বাৰে বাৰে আপোনালোকে কণ্টেক্ট নাম্বাৰখিনি লিখি থাকিব নালাগে বা কণ্টেক্ট নাম্বাৰ ছেভ কৰি থাকিব নালাগে, অট'মেটিকেলি আহি যায়। দৰ্শকসকল, আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ আপোনালোকৰ বাবে তথ্যখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে পচন্দ কৰক, অৰ্থাৎ লাইক কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পুনৰবাৰ ক'ম, কাৰণ এই তথ্যখিনি কাৰোবাৰ বাবে এটা সমস্যাৰ সমাধান হ'ব পাৰে। গতিকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰক। আৰু নতুন চেনেল হয়, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু লগতে বেল আইকনটো ক্লিক কৰিব, যাতে চেনেলৰ পৰা কোনো নটিফিকেশ্যন মিছ নহয়। নতুন কিছু তথ্য লৈ আপোনালোকৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।